নমস্কাৰ বন্ধু-বান্ধৱীসকল, এয়া মই ওলাইছোঁ অইল ইণ্ডিয়াই আয়োজন কৰা দুলীয়াজানৰ বিহুতলীলৈ বুলি। কিন্তু আজিৰ ভিডিঅ' নহয়, এইটো যোৱাকালিৰহে ভিডিঅ'। আপোনালোকে চাব কিন্তু দেই। মোৰ সাজযোৰ আপোনালোকক দেখুৱাইছোঁ। গাতে মুগাৰ মিহা মেৰিয়াই অসমীয়া গহনা পিন্ধি খোপা কলদিলীয়া খোপা বান্ধি মই ওলাইছোঁ নাচনীজনী হৈ বিহু চাবলৈ বুলি। আৰু লগতে ল'ৰাটোক উলিয়াই লৈছোঁ ঢুলীয়া সাজ পিন্ধাই। তাৰ সেই চোলাটো, গামোচাৰ চোলাটো আৰু আমাৰ কাৰ্বি আংলঙৰ যিখন গামোচা সেইখনেই টঙালি বনাই তাক মই ধুনীয়াকৈ উলিয়াই লৈ গৈছোঁ বিহু চাবলৈ বুলি। এতিয়া বলকচোন আপোনালোকক অকণমান বিহু দেখুৱাওঁ। প্ৰথম গৈয়ে এয়া চেমনীয়া হুঁচৰি হুঁচৰি চাবলৈ পালোঁ আৰু কিবা কিবি চাইছোঁ। মানে অকল চেমনীয়া হুঁচৰিয়ে নহয়, লগতে ঢোল বাদনো আছিলে। মই গোটেইখিনি উঠাব পৰা নাই, যিমানখিনি পাৰিলোঁ উঠাইছোঁ আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো শেষলৈকে সম্পূৰ্ণকৈ চাব আৰু ভাল লাগিলে লাইক কমেণ্ট কৰিব। ইয়াত এতিয়া আপোনালোকে উপভোগ কৰকচোন, ইমান ধুনীয়াকৈ ল'ৰা ছোৱালী কেইটাই বিহু জুৰিছে। বিৰাট ধুনীয়া লাগিছে। সৰু সৰু ল'ৰা ছোৱালীৰ বিহু চাই বিৰাটেই ভাল লাগে। ইয়াৰ পিছত নাচনীকেইজনীও আপোনালোকে দেখিবলৈ পাব, চাই থাকক। যিহেতু বিহু চাবলৈ আহিছোঁ, সেইটো কাৰণে মই কেনেকৈ আহিছোঁ, লগতে মোৰ লগত কোন কোন আহিছে সেয়া আপোনালোকক দেখুৱাই দিছোঁ। এয়া পুতলাৰ মাক, আৰু পুতলাক দেখিলে আপোনালোকে, পুতলাৰ দেউতাকো আছিলে। পুতলাৰ দেউতাক গৈছে পুতলালৈ কিবা কিবি আনিবলৈ। আচলতে বিহুলৈ আহি ডালবুট চালবুট কিবা কিবি নাখালে ভাল নালাগে। এইগৰাকী মই ইয়াতে চিনাকি হ'লোঁ, তেওঁৰ ছোৱালীজনীৰ সৈতে আহিছে। এতিয়া আকৌ বিহু চাওক। এইবাৰ তাই বেছি আমনি কৰি থকাৰ কাৰণে দেউতাকৰ ওচৰত দিলোঁ, কিন্তু দেউতাককো একদম এৰা নাই। কি কি কৰি আছে চাওকচোন। দেউতাকে আগফালে চোফা আছে, মানে এক্সিকিউটিভ বা তেনেকুৱা তেওঁলোক বহিবলৈ, অফিচাৰসকল বহিবলৈ কিজানি চোফা আছে, আৰু জাজসকলেও বহিবলৈ অলপমান সময়ৰ কাৰণে ৰেষ্ট ল'বলৈ। জাজ ধেৰ থাকে যিহেতু, তেওঁলোকৰ কাৰণেও চোফা টোফা থৈ আগফালে কৰা হৈছে। আৰু এয়া আকৌ চলি আছে বিহু। এয়া আকৌ এতিয়া আমাৰ লগত কোন আছে জানেনে? এইয়া ৰুহি। আহি তেওঁলোকো চাবলৈ আহিলে কাৰণে তেওঁলোককো লগ পালোঁ। লগ পাই মই বোলো মাতি দিওঁ। ৰুহি একদম ধুনীয়াকৈ থিয় হৈ বিহু চাই আছে। আচলতে সৰু ল'ৰা ছোৱালীবোৰে ভালদৰে নেদেখে ন, সেইটো কাৰণে থিয় হৈ বিহু চাই আছে ধুনীয়াকৈ। চাওকচোন, হাত তালি বজাই। আৰু সিফালে মাইনাজনীক আপোনালোকে দেখিলে, তাইও একদম ধুনীয়াকৈ হাত চাপৰি মাৰি ধুনীয়াকৈ বিহু চাই আছে। নাচো নাচো লাগিছে চাগে সিহঁতৰো। যিহেতু বিহু বুলি ক'লে সকলোৰে লাগে নাচো নাচো লাগিছে মোৰো, কিন্তু মানুহৰ আগত কেনেদৰে নাচো জানেনে? নোৱাৰোঁ। লাষ্টত জেং বিহু চালোঁ, চেমনীয়া হুঁচৰি কেইটামান চালোঁ, সকলো নুঠালোঁ। এতিয়া যাবলৈ ওলাইছোঁ। সেয়া বাই বাই ক'লে। কোন আছিলে জানেনে? সেয়া ৰিচু আছিলে। আৰু শেষত কেইটামান ফটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে। যদি ভাল লাগিলে এটা লাইক আৰু এটা কমেণ্ট কৰি দিব। মিষ্টাৰ কোঁৱৰে ফটো এখন উঠিছে, কিন্তু সেইখন মই এতিয়া দিব নোৱাৰিম। তেওঁৰ মোবাইলত উঠিছে, তেওঁৰ পৰা ল'ব লাগিব। যিহেতু কমিটিৰ মানুহ বহুতেই দায়িত্বত আছে, বহুতেই বিজি, বেছিকৈ ফটো চটো উঠিব পৰা নাই। সেইটো কাৰণে পিছত মই আপোনালোকৰ সৈতে তেওঁৰ ফটো শ্বেয়াৰ কৰিম। আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পালে। বাই বাই।